তো হেল্ল' গাইছ আপোনালোকক বহুত দিন পিছত মিনি ব্লগ দিলোঁ মানে মই এইকেইদিন কমেডি ভিডিঅ' বনাই আছোঁ ন তো আজি গৈ আছোঁ ফুৰিব আৰু আমাৰ ৰাস্তাটো চাওকচোন মানে ক'বাই নোৱাৰে আৰু কলি আৰু কি ক'ম উপায় নাই তো এনেকৈয়ে আহি গ'ল হাঁহি চম্পা মানে ইয়াকে লগত লৈ যাওঁ ফুৰিব যাওঁ ইয়াৰ লগতে ক'ত যাওঁ কিন্তু গম নাপাওঁ দেই আমি তো ফাইনেলি আহি পালোঁ আমি লতিবাৰী চক যিহেতু 28 ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আছে আপোনালোকে আহিব চাব গায়ক চায়ক আছে লগ পাম বুলি আশা থাকিল তো আমি গৈ আছোঁ আজি ধিবুটা মানে পূৰ্ণ বোলে ধিবুটা যাই ফুৰিব কাৰণে গৈ আছোঁ আৰু শ্ৰী শ্ৰী হেমৰাই সত্ৰ বনাই আছে আৰু মন্দিৰটো ভালকে তো ফাইনেলি আমি আহি পালোঁ ধিবুটা মানে অকণমান আছে ৰাস্তাটো চাওক কি ডেভেলপ হৈ গ'ল মানে পাকা চাকা হৈ গ'ল ইয়াত ধিবুটা গোটাই ভাঙিছে মানে পৱনদাৰ দোকান চোকান চব তো আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে যাতে মৰম কৰি যায় এইটোৱে মই কামনা কৰিলোঁ তো এনেকুৱাই ঘৰত গৈ থাকোঁতে এটা গেং দেখা পালোঁ নহয় মানে ছাগলীৰ গেং আপোনালোকে যদি চুৰ কৰিব বিচাৰে ধিবুটা দিশে আহিব পাৰে তো আজিৰ ভিডিঅ' এইখিনি আছিল